guys, Assalamualaikum. Welcome back to my channel. মই আসমিনা মোৰ YouTube চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে আৰু মোৰো ভাল আল্লাহ কৰাত। আৰু আজি মোৰ এটা নতুন ৰূপত আপোনালোকে দেখিবলৈ পাইছে। আপোনালোকক জনাম এফালে আমাৰ শিৱসাগৰ টাউনৰ পৰা প্ৰায় 10 কিলোমিটাৰ মান আঁতৰ হ'ব। চেঙেলিবাৰী বুলি এডোখৰ জেগা আছে, তালৈ যাম। খুব আমাৰ দাদা এজনৰ ঘৰ আছে তাতে। আৰু খুব মাতি থাকে হেঁতি মানে মই বিয়া হ'ব যোৱাই নাইকিয়া, সেইকাৰণে প্ৰথম আজি মানে সাজি কাচি এনেকৈ ওলাইছোঁ। আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু সিমানে আৰু ইমান একেবাৰে চিম্পুলকৈ ওলাইছোঁ। মেখেলা চাদৰযোৰ পিন্ধিছোঁ, এযোৰ মোৰ জোৰণত লোৱা কাপোৰ আছিলে, সেইকাৰণে এযোৰ পিন্ধি লৈছোঁ। আৰু এইযোৰ মানে পাতল পালোঁ, বাকীখিনি ইমান হেভি সেইকাৰণে পিন্ধিব নোৱাৰোঁ, সেইকাৰণে এযোৰকে পিন্ধিছোঁ। আৰু কেনেকুৱা লাগিছে ক'ব। আৰু তাত গৈ আপোনালোকক দেখাম কি হয় কি মেলে। আৰু আম্মা আব্বা আৰু মোৰ হাজবেণ্ড আৰু মই ওলাইছোঁ যাবলৈ। আৰু ঠিক আছে, এয়া ৰেডি হৈ গ'লোঁ। আমি আলহী ঘৰ গৈ পালোঁ। আৰু এয়া হৈছে বাই আৰু সেয়া হৈছে বৌ, তেওঁলোকে কাম কৰি আছে, আমি বহি মেলি কথা পাতি আছোঁ। এতিয়া মই পাকঘৰত আছোঁ আৰু মানে ভাবিলোঁ অলপ লাগি ভাগি দিওঁ, সিহঁতিও কাম বন কৰি আছে। আৰু মই বনাইছোঁ কোপ্তা, আৰু কেমেৰাটো এখনতে ধৰি আছোঁ যে বৰ দিগদাৰ হৈছে। আৰু মানুহ চানুহবোৰ আহি গৈছে বাৰু। আৰু এনেকৈ খোৱা বস্তুবোৰ বনাই থাকিবলৈ লোকৰ ঘৰত দিগদাৰ হয় বাৰু, এনেকৈ ভিডিঅ' বনাই কৰি থাকিবলৈ। আৰু এয়া কোপ্তা আৰু সেইফালে ডিম ভাজি আছোঁ মই। আমি এতিয়া বহি আছোঁ, আমি আলহী ঘৰতে বহি আছোঁ। আৰু আগফালে সিহঁতি ভিতৰত বনোৱা সিজোৱা কৰি আছে, অকণমান ময়ো লাগি ভাগি দিলোঁ। আৰু ভিডিঅ'বোৰ বেছিকৈ বনাই থকা নাই, কাৰণ বহুত দিনৰ মূৰত আহিছোঁ যে ইমান কথা পাতিছে ন, কথা পাতোঁতে সেইকাৰণে হৈছে আগৰ পুৰণা কথাবোৰ ওলাইছোঁ। মই আজি 4 বছৰমানৰ পিছত আহিছোঁ মানে সিহঁতৰ ঘৰলৈ ইয়াত। ইমানেই হেঁপাহ কৰিছে নহয়। আৰু তুমি কেনেকুৱা পাইছা আহি কৈ দিয়া। বৰ ধুনীয়া লাগিছে, চবৰে ইমান মৰম চেনেহ, গোটেইখনে ইমান ভাল পাইছে, গতিকে আহি খুবেই ভাল লাগিছে সঁচাকৈ দেই। আৰু ইয়াৰ পৰিৱেশ মই অকণমান আপোনালোকক এপিছডত দেখাব, একদম গাঁৱৰ পৰিৱেশ, কিন্তু বহুত ভাল লাগিছে বাৰু। চব বেলেগ মৰমীয়াল মানুহ মানে। এয়া আগফালখন সিহঁতৰ, এনেকৈ আগফালে এইফালে এইবোৰ নেমু গছ, চব নেমু গছ। আৰু এয়া পাণৰ গছ আছে নাই, বাৰীতে পাণ। এয়া লিচু, সেইখন এটা আগফালখন। আৰু এইফালে ৰাস্তাটো আছে আগফালে ইয়াৰখন। আৰু এইখিনি গোটেইখিনি পৰিয়াল হয়, ইয়াত দুটা জইণ্ট ফেমিলি থাকে ইয়াত। এয়া আমি এতিয়া মানে গোটেই ঘৰটোলৈ আহিছোঁ। আৰু সেয়া আৰু সিহঁতৰ ঘৰটো মানে পিছনত দেখাই দিওঁ ৰ'ব। মা শুই গ'লা। এজনী টিকলি এজনী আছে, এজনীয়ে পূৰা একদম টিভি চোৱাত লাগি আছে, মটু পাতলু চাইছে। আৰু এইফালে বাইদেউ শুইছে, বেজি খোজ খাই। আৰু এইফালে আব্বা কথা পাতি আছে। জুইচত কি কৰিছা? ভাল গৰমত সেই পিছফালে ফাৰ্মখন সেইখন ন। ৰেডি কৰিছে এটি, এইয়া মাছ দৈ এইখিনি। এইয়া ফাৰ্ষ্টে মতা মানুহ কেইজনক দি লৈছে, আৰু সেইজন হৈছে কেকা হৈছে। আৰু এইফালৰ পৰা চবকে গোটেইকেইজনকে দেখাইছোঁ। এওঁ হাজবেণ্ড বহিছে, আব্বা বহিছে, আৰু এইজন ভাইটি, বাই, এই টিকলিজনী আছে, আৰু বৌ। আৰু এয়া হৈছে তেওঁলোকৰ জোৰোণ হৈছিলে ভাইটি কেকাজনৰ। আৰু এয়া ৰূপৰ আঙুঠি গিফ্ট দিছে দাদীয়েকে, ছোৱালীজনীৰ দাদীয়েকে। এয়া ছোৱালীজনীৰ মাকে সোণৰ আঙুঠি গিফ্ট দিছে। এইখিনিকে দেখাইছে বস্তুখিনি, জোৰোণ হৈ যোৱা বস্তু কি দিছিলে, ল'ৰাজনক কি প্ৰেজেণ্ট দিছিলে। আৰু সেয়াকে চাইছোঁ, বহুত ধুনীয়া লাগিছে। আৰু আমি চাই লওঁ, আপোনালোকেও চাওক কেনেকুৱা লাগিছে। আৰু এয়া হৈছে কইনাগৰাকীক মানে দিব, সেইকাৰণে গঢ়াই থৈ দিছে। আৰু খাৰুযোৰ বৰ চিম্পুলত বহুত ধুনীয়া লাগিছে ডিজাইনটো।
এতিয়া আমাৰ ইয়াত এটা নিয়ম আছে, হাজবেণ্ড যিহেতু মোক পতালে প্ৰথম আলহী খাবলৈ গৈছে, সেইকাৰণে এখন ডাঙৰক তামোল দি আহিছোঁ আৰু তেওঁ এটা গিফ্ট দিছে তেওঁক। আৰু এইটো নিয়মটো এনেকৈ আছে আৰু কৰোঁ আৰু ডাঙৰক সন্মান জনোৱা হয়। আৰু আপোনালোকৰ ফালে আছেনে নাই ক'ব। আৰু টিকলিজনীকো ঈদৰ গিফ্ট দিছে কিবা এটা। ভালকৈ গ্লাছত পইচা কৈ দিয়া। এতিয়া আমি যাবলৈ ওলাইছোঁ। এয়া বৌ হয় আৰু এয়া বাই, এয়া নানি, এয়া আবা, এয়াও বাই। এতিয়া আমি যাওঁ আৰু বহুত ভাল লাগিলে আহি মেলি। খালো হাই দিদিয়া। আমি এতিয়া আহি পালোহি আৰু সিহঁতৰ ঘৰৰ পৰা ইমানখিনি বস্তু দি পঠিয়াইছে। আপোনালোকক দেখাব, মই আহোঁতে মানে কি কৰোঁ, কাণফুলি ক্লিপ চব খুলি আহোঁ। ধৈৰ্য নাথাকে মানে এটা ৰাস্তাতে খুলি মেলি আহিছোঁ আৰু তাৰপিছত এতিয়া আপোনালোকক দেখুৱাওঁ সিহঁতি কি ক'ত দিছে। সেই গাইজ এয়া চাওক, আমি যে ফুৰিবলৈ গৈছিলোঁ, এইটো মেৱা হয় আৰু আপোনালোকৰ বেলেগ বেলেগ জেগাত হয়তো নাম বেলেগ বেলেগ থাকিব পাৰে। কি বুলি কয় আপোনালোকে জনাব। আমাৰ ইয়াত আমি মেৱা বুলি কওঁ এইটো। আৰু মই বহুত দিনৰ মূৰত দেখিছোঁ বাৰু, ভিতৰখন মই খাই পোৱা নাই। এয়া চাওক, ঘৰৰ পদিনা, এয়া ঘৰৰ বেঙেনা, কচু, তাৰপিছত দাংবডি, দাংবডি এইটো দাংবডি দিছে। তাৰপিছত এয়া ঢেকীয়া শাক, তাৰপিছত এইটো কি শাক বুলি কয় মই ইমান ভালকৈ নাজানো। কুকুৰা ঠেঙীয়া শাক হয়। আপোনালোকৰ ফালে কি বুলি কয় আপোনালোকে জনাব। এয়া তাৰপিছত এয়া দিছে লাড়ু, কৰাই লাড়ু দিছে। তাৰপিছত এয়া ঘৰৰ চব বিলাহী, কণ বিলাহী, কিমান ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ লোকেল কণ বিলাহী চাওকচোন ঘৰৰ পৰা। আৰু এয়া একদম ঘৰৰ গাখীৰ খীৰাই লগতে আমাক গৰম কৰি দিছে। আৰু ইয়াতো আহি অকণমান গৰম কৰিছোঁ, আমি গাড়ীত আহিছোঁতো, ফাটি যাব পাৰে গৰমত সেইকাৰণে। আৰু এয়া চাওকচোন বাৰু, ইমান মৰম দি পঠিয়াইছে। এইখিনিয়ে বহুত মৰম নহয় জানো বাৰু। একদম বহুত হেঁপাহ কৰিছে, বহুত মৰমীয়াল মানুহ এটি মানে। আৰু বহুত ভাল লাগিলে, থেংক ইউ এইখিনি দি পঠোৱাৰ কাৰণে বৌ। আৰু এয়া চাওক, আমাৰ এইজনে খাইছে দেই, আমাৰ এইজনে খাই বৈ গ'লগৈ।